নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ সন্ধিয়া। মইনো আজি মাংস কেনেকৈ বনালোঁ তাকে আপোনালোকৰ আগত ভিডিঅ' আকাৰে প্ৰেৰণ কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাবচোন। সকলোৱে বাৰু বনাব জানে, মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকৰ আগত প্ৰেৰণ কৰোঁ। এয়া গেছটো ল' ফ্লেমত ৰাখি ভাজি আছোঁ। কেৰাহীখন হিলি গৈছিলে, মানে এখন হাতে কেমেৰা ধৰা, এফালে ভাজা দিগদাৰ হয়, কেমেৰা ধৰা কোনো নাই। এয়া ভাজি আছোঁ গেছটো ল' ফ্লেমত। লাহে লাহে আমাৰ মহিলাসকলৰ এই দিনটো মানে কোনপিনি যায়, কোনপিনি দিন হয়, কোনফালে ৰাতি হয় গমেই পোৱা নাই, হয়নে নহয় বাৰু? কথাটো শুনাবচোন আপোনালোকে। এইফালে তৰকাৰীখিনি উতলি আছে, হৈ গ'ল আৰু। এতিয়া গেছটো অফ কৰি দিম। এইফালে ভাত সাজ বাঢ়ি ল'লোঁ খাবৰ কাৰণে, এইফালে মাংস আলু, এইফালে চালাড অলপ কাটি ল'লোঁ। পাছদিনাখন আকৌ আমাৰ নামৰ পাল আছিলে, নামঘৰখন মুচিবলৈ গ'লোঁ। এয়া অকণমান ক্লিপ এটা ৰাখিলোঁ, ছোৱালীজনীয়ে কেমেৰাটো অকণমান ধৰি দিলে। এয়া মুচি আছোঁ। আমাৰ ফালে আকৌ ভাদমহীয়া খেলৰ মানুহ সকলোৱে এদিন এদিন পাল লয়। আপোনালোকৰ ফালে তেনেকৈ লয়নে জনাবচোন। এয়া মুচি আছোঁ। এইফালে আবেলি আকৌ আইসকলৰ এয়া নাম গাই, এয়া চাহ খাবৰ কাৰণে বহিছে। ইফালে চাহৰ এইফালে সাজু কৰি আছে, ইফালে মই অলপ ক্লিপ এটা ৰাখিলোঁ। দেখিছেনে কিমান সুন্দৰ। এয়া আমাৰ ওচৰতে আকৌ দেওবৰীয়া বজাৰ এখন বহিছে, বজাৰলৈ গ'লোঁ অলপ শাক পাচলি আনিবৰ কাৰণে। এয়া মাছ অকণমান আনিলোঁ, এয়া মাছকণ ভাজি আছোঁ। এইফালে কোমোৰা কাটি থৈ গৈছিলোঁ, ঘৰৰে কোমোৰা। এয়া বজাৰৰ পৰা আহি মাছৰ লগত এয়া তৰকাৰী বনালোঁ। আপোনালোকে কোমোৰাৰ লগত মাছ খায়নে জনাবচোন। এইফালে তৰকাৰী উতলি আছে, এতিয়া মাছ দি দিম। দুপিচেই দিছোঁ আৰু দুজনীয়ে, কোনে ইমান নাখায় মাছ। এইফালে তৰকাৰী হৈ গ'ল, এইফালে ভাত সাজ বাঢ়ি ল'লোঁ খাবৰ কাৰণে। লাই পাত বাই।